হে গেছ ৱেলকাম টু মাই চেনেল। আজি আমি লৈ আনিছোঁ এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেলৰ কুৱেশ্যন পেপাৰ 2024 বৰ্ষত যিটো ফাইনেল এক্সাম হৈছে তাৰ কুৱেশ্যন পেপাৰটো আছামিছৰ কুৱেশ্যন পেপাৰ। তো চাওক আপোনালোকে। এটা কথা আপোনালোকক কওঁ যে যিসকলে এইবাৰ এক্সাম দিব সেইসকলক কৈছোঁ যে তোমালোকে ফাৰ্ষ্টত মানে যিসকল লং কুৱেশ্যন আছে শৰ্ট কুৱেশ্যনকেইটা আগতে লিখি ল'বা। মানে শৰ্ট কুৱেশ্যনটো ভুল হ'লে মানে তো ধৰা পৰিবাই। তো লং কুৱেশ্যনবিলাক মানে যদি ভুল হয় তথাপি মানে মাৰ্ক পাই যাবা। তো ফাৰ্ষ্ট অফ শৰ্ট কুৱেশ্যনবিলাক লিখি ল'বা। তাৰপিছত লং কুৱেশ্যন যেনেকুৱা আছে লং কুৱেশ্যনবিলাক লিখিবা। যদি মানে তুমি পঢ়িছা এটা বেলেগ এটা আহিছে তথাপি লিখিবা, বনাই পিনে যি পাৰা মানে যিটো পাৰা তেনেকৈ লিখিবা। মনত যি আহে সেইটোৱে লিখিবা, তথাপি নাম্বাৰ পাবা। বৰ্ড কুৱেশ্যনবিলাকত যিবিলাক 5 মাৰ্ক আছে, 4 মাৰ্ক আছে, 3 মাৰ্ক সেইকেইটা কুৱেশ্যন চাবা, লিখিবা। তো কুৱেশ্যন পেপাৰটো চাই লোৱা। চাৰি মাৰ্কৰ এই যে 18 নম্বৰ কুৱেশ্যন উদাহৰণ দিব কৈছে। যিকোনো এটা লিখিব কৈছে। অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ দুটা ব্যৱহাৰ বা অসমীয়া ভাষাৰ বিভিন্ন শব্দত আকাৰ প্ৰয়োগ এইবিলাক মানে বনাই লিখিবা। বা সম্প্ৰসাৰণ, আপোন ভালেই জগত ভাল, এইবিলাকতো এনেই লিখা যায়। যত্ন কৰিলে ৰত্ন পায়, এইবিলাক এনেই লিখা যায়। এইবিলাক মানে এনেই বনাই পিনে 4 মাৰ্ক আছে 4 পেজী লিখিবা। পেজ মানে মাৰ্ক হিচাপত লিখিবা। আৰু 6 মাৰ্কৰ আছে তলত যিকোনো এটা উক্তিৰ আধাৰত কুশল কোঁৱৰৰ স্বদেশ প্ৰেম আৰু ত্যাগৰ বিষয়ে লিখা। সেইবোৰ তেনেই লিখা যায়। বনাই পিনে 6 মাৰ্কে 6 পেজ এনেই লিখি দিবা, ফুল নম্বৰ পাই যাবা। তো কুৱেশ্যন পেপাৰটো যদি তোমালোকৰ লাগে দেন ডিছক্ৰিপশ্যনত এটা হোৱাটছআপ গ্ৰুপৰ লিংক থাকিব, তাত জইন হৈ ল'বা। তাত কুৱেশ্যন পেপাৰটো PDF আকাৰে পাই যাবা। আৰু যদি কুৱেশ্যন পেপাৰ লাগে দেন কমেণ্ট বক্সত জনাবা, মই দি দিম। ঠিক আছে, ধন্যবাদ।